খোৱাচোন পাৰিবা মাজনী খোৱাচোন ভোক লাগিব স্কুলত অকণমান খোৱা মা খোৱা পাৰিবা অকণমান খাই যোৱা স্কুলত ভোক লাগিব মা খোৱা নন্দেশ্বৰী গৈছোঁ বাইদেউ খোৱা বস্তুবোৰ উঠাই লৈ যাবি গৈছোঁ ৰ'ব হেৰা চুমকিক স্কুলত থৈ আহাগৈ যোৱা হা চুমকিক স্কুলত থৈ আহাগৈ যোৱা ব'লা চুমকি আহোঁতে কিবা লৈ আহিম নেকি কিবা মানে এই মাছ মাংসৰ কথা কৈছোঁ নালাগে সদায়নো তোমাৰ মাছ মাংস খোৱা আৰু আনিলেওনো কি হ'ব সেই নন্দেশ্বৰী জীয়েকৰহে ভোগ হয় আমাৰ ছোৱালীয়েতো একোৱেই নাখায় নালাগে যোৱা একো আনিব নালাগে যোৱা তোমাৰ যে কথা নহয় একো নহয় যোৱা দেৰি হৈছে যোৱা বাই ৰাম কিয় পিছে পিছে ঘূৰি ফুৰিছ ময়ো স্কুল যাম এইবোৰ স্কুল আমাৰ কাৰণে নহয় চুমকি নাযায় দেখোন চুমকিৰ কথাটো বেলেগ আই তাই মালিকৰ জীয়েক টকা পইচা ঢেৰ আছে বাপেকৰ সেইকাৰণে ভাল স্কুলত দিব পাৰিছে আমাৰ বাবে দুখীয়া স্কুল নাই নেকি মা স্কুলৰ ধনী দুখীয়া নাথাকে নহয় মাজনী ভালকে পঢ়িলে সকলোতে ভাল ৰিজাল্ট কৰিব পাৰি তেন্তে মই ডাঙৰ হ'লে নাম লগাই দিবি আকৌ মই অকলে অহা যোৱা কৰিব পাৰিম নহয় হ'ব দে তই ডাঙৰ হ'লে তোক মই চৰকাৰী স্কুল এখনত নাম লগাই দিম তই অকলে অহা যোৱা কৰিব পাৰিবি এতিয়া দেখিছ মোৰ বহুত কাম আছে তই তাতে বহগে যা নন্দেশ্বৰী চুমকি খোৱাৰ সময়ত মাইনাক কিয় ডাইনিং টেবুলৰ ওচৰত ৰাখা কেনেকৈ খোৱা বস্তুবোৰ তকে চাই থাকে তাইৰে চাগে মুখ লাগিছে যাৰ কাৰণে চুমকিয়ে আজিকালি একো খাব নোৱাৰা হৈছে তেনেকৈ কিয় কৈছে বাইদেউ তাই সৰু হ'ল বুলিয়ে চব আজিৰ পৰা যাতে মাইনা ডাইনিং ৰুমত নোসোমায় মনত ৰাখিবি তোক কৈ থলো যা মাইনা তই তাতে বহি থাকি যায় বেবী আহিলা ব'লা কাপোৰ সলাই পেলাই একেবাৰে কিবা এটা খাই লোৱা ব'লা ঠিক আছে অকণমান সময় খেলি পেলাই আহিবা দেই মই খোৱা ৰেডি কৰোঁগে খাই বিস্কুট দুটা মা ভোক লাগিছে ভাতকে দে নহ'লে মালিকনীহঁতে খালেহে আমি খাব পাৰিম হ'ব মা আজি কি বনাইছো জান কি তই ভাল পোৱা মাটি দালি কি সঁচা তো তই এতিয়া ইয়াতে বহি থাক এই বিস্কুট দুটা খা মই ভাত খাবলৈ হ'লে মাতি লৈ যাম তোক দেই হ'ব মা ইয়াতে বহি থাকিবি কিন্তু এইটো কি খেল মই নাজানো নহয় খেলিব মই আসলে আমাকে শিকাই দিম ইটস ভেরি ইন্টারেস্টিং বলা নন্দেশ্বৰী কি বাইদেউ সোনকাল কৰ মাইনা খেলি আছে ভোক লাগিব মই তাইক লৈ আহোঁগৈ খাবলৈ হ'ব বাইদেউ
আজিকালি ছোৱালীজনী যে কি হ'ল একো খাবলৈকে মন নকৰে ইটো নেখাওঁ সিটো নেখাওঁ মই বৰ চিন্তাতে পৰিছোঁ আমাৰ হ'লে বাইদেউ মাইনাজনী একেবাৰে ধুন পেচ নাই তাইক যি দিওঁ তাকে খায় থক তোৰ ছোৱালীৰ কথা তাই যে একো ঘৰত খাবলৈ নাপায় সেইটো কাৰণে ইয়াত যি দেখে তাকে খাওঁ কৰি থাকে তোৰ ছোৱালীৰ কথা থক আৰু এটা কাম কৰ মই মাইনাক লৈ আহোঁগৈ তই সোনকালে পানী চানী টেবুলত খোৱা চোৱা চব যোগাৰ কৰ দেই হ'ব বাইদেউ মা তুমি তাই কিয় মাৰিছা মা মা তাই একো ভুল নাই মইহে চুপ থাকা তুমি চুপ থাকা কি হ'ল বাইদেউ হেৰা কি হ'লে কি হ'ল হেৰা কি হ'লে তোৰ ছোৱালীয়ে মোৰ ছোৱালীৰ লগত হাতে ধৰি খেলিবলৈ ক'ত সাহস পালে মাইনা তই মালিকৰ জীয়েকৰ লগত কিয় খেলিছিলি হা তাই আমি নাছিল নহয় মইহে তাইক টানি আনিছিলোঁ এই সৰু কথাৰ কাৰণে ইমান চিঞৰ বাখৰ মইতো ভয় খাই গৈছিলোঁ সৰু কথা এজনী কাম কৰা মানুহৰ জীয়েকৰ লগত মোৰ ছোৱালীয়ে হাতত হাত ধৰি খেলিব এইটো কি সৰু কথা এইবোৰ তুমি কি কৈছা তইতো মন্দেশ্বৰী জীয়েকে মোৰতো অচিনাকি নহয় মিছামিছি নন্দেশ্বৰী আজিৰ পৰা তই মইনাক এইখন ঘৰলৈ নানিবি আৰু তোক মই আজি লাষ্ট ৱাৰ্ণিং দিলোঁ আৰু যদি মইনা আহে তেতিয়াহ'লে তই কামেই বাদ দিবি তাইক ক'ত থৈ আহিম বাইদেউ তাইনো খাব কি তেনেহ'লে তইও নাহিবি আজিৰ পৰা মই বেলেগ কাম কৰা মানুহ ঠিক কৰি ল'ম বাইদেউ আপুনি মোক কামৰ পৰা নেৰুৱাব বাইদেউ আপোনাৰ ঘৰতে কাম কৰি আমি দুজনীয়ে যেনে তেনে চলি আছোঁ মোক কামৰ পৰা নেৰাব বাইদেউ জীয়েৰক ননাকৈ আহিব পাৰ যদি আহিবি নহ'লে তই আহিব নালাগে নহ'লে তই আহিব নালাগে আয়ো তই ওপৰলৈ যাব নালাগে দে তোক মই সময়ে খানা দি থৈ যামহি তই ইয়াতে থাক দে আই মা মই কি সদায় ইয়াতে থাকিব লাগিব নেকি নেলাগে শুন মই ঘৰৰ ওচৰত কাম এটা বিচাৰিছোঁ নহয় আমাৰ ঘৰৰ ওচৰত যেতিয়া কামটো পাম তেতিয়া ইয়ালৈ আৰু কেতিয়াও নহয় তই এতিয়া ইয়াতে থাক মই খানা দি থৈ যামহি দেই মা মই ইয়াতে স্কুলত থৈ আহাৰ যোৱা ব'লা বাই মা বাই জীয়াৰক ক'ত থৈ আহিলি তলতে থৈ আহিছোঁ বাইদেউ যা আহিলে যেতিয়া ৰুটি বনাবি যা হ'ব বাইদেউ যা হ'ব এইছো খাচোন মাজনী নাখাওঁ যা ইয়াৰ পৰা যামগৈ ব'ল কৈছোঁ নহয় মই যেতিয়া নতুন কাম এটা বিচাৰি পাম আমি আৰু ইয়ালৈ কেতিয়াও নাহোঁ আই তই বিশ্বাসকে জেটখন নধৰিবিচোন খাচোন ভাতকেইটা খা নাখাওঁ চুমকি বাই সদায় স্কুল যায় ভাল বস্তু খাব পায় মইচোন একোৱেই নাপাওঁ তই দুখ নকৰিবি মাজনী মই নিজৰ পইচাৰে তোক যেনেকেই নহওক মই খুৱাম আই মই তোক যি লাগে তই যি ভাল পাওঁ মই তোক চব দিম তই এতিয়া জেদ নকৰিবি ভাল ছোৱালীৰ দৰে খাচোন ভাতকেইটা খাচোন আমাৰে মনে খাব লাগিব তেতিয়াহে খাম হয় নেকি হ'ব মই গাম তই খাব লাগিব কিন্তু সঁচা খাবি খাম আমাৰে
নহয় দে তই নেখাওঁ কাৰণেহে মই খাবই বুলি কৈছো আমাৰে মইনা খাবই বাৰীতে বগৰী ৰুবই বাৰীৰে বগৰী পকি সৰি যাব মইনাই বুটলি খাব তুমি একো নাখালা যে না কি হ'ল একো নোখোৱাকে আহিলা যে নেখাওঁ মই তুমি আজি বহুত বেয়া কাম কৰিছা মই কি কৰিলো মাজনী কোৱাচোন মই কি কৰিলো মই মাইনাৰ লগত খেলিলো বুলি তুমি তাইক ঘৰলৈ আহিব নিদিয়া হ'লা চুমকি তুমি আকৌ তাইৰ কথা উলিয়াই লৈছা আহা গাখীৰ বিস্কুট খাই লৈ আহি মাইনাক বাহিৰৰ পৰা মাতি আনা তেতিয়াহে মই খাম জিদ নকৰিবা চুমকি তাই হৈছে আমাৰ কাম কৰা বাহিৰ ছোৱালী তোমাৰ তাইলৈ ইমান মৰম লাগিল নে যদি তুমি তাইক মাতি নানা মই এতিয়া কেতিয়াও একো নাখাওঁ হেৰা কি হ'লে চুমকিৰ জিদ একো নেখায় তাই এইটো কেনেকুৱা জিদ যোৱা খাই লোৱা নেখাওঁ পাপা যেতিয়ালৈকে মাইনা গেটৰ বাহিৰত থাকিব মই তেতিয়ালৈকে একো নাখাওঁ মাইনা মাইনা বাহিৰত কিয় আছে মই অথনি তাইক দেখিছিলো বাহিৰত থকা তুমি তাইক মানা কৰিছা নেকি মাইনাৰ বাবে চুমকিৰ স্বভাৱ বহুত নষ্ট হৈছে আৰু এতিয়া চোৱা তাই জিদ কৰিবলৈ শিকিছে সকলো কথাতে কিয় মাইনাক দুখ দিয়া মা হ'ব চুমকি মই এতিয়া মাইনাক মাতি পঠিয়াম নন্দেশ্বৰী নন্দেশ্বৰী কওক দাদা এই মাইনাক মাতি আনচোন যা যা মাইনাক মাতি আন আৰু চুমকি তুমি যাতে মাইনাৰ লগত একেবাৰে নেখেলা মনত ৰাখিবা হ'ব মা লাগিলে নেখেলোৱে কিন্তু তাই ইয়াত থকাটো মই বিচাৰো হেৰা তোমাৰ ছোৱালী দেখোন তোমাতকে বহুত ভালে একেবাৰে মোৰ নিচিনা কি ক'লা এয়া ৰবচোন কি ক'লা এইবোৰ কি লিখিছো মইনা এবিচিডি লিখিছো তই ক'ত শিকিলি চুমকিবাই লিখি থকা দেখো নহয় তই তাইক দেখি দেখিয়ে শিকি ললি এইবাৰ যদি মই ঘৰৰ ওচৰত কাম এটা যোগাৰ কৰি ল'ব পাৰো তোক স্কুলত দিমেই দিম মই সঁচা মা সঁচাটো এতিয়া ভিতৰলৈ যাম তোক মালিকনে গালি দিব মা নিদিয়ে নহয় মালিকে নিজেইতো তোক ভিতৰলৈ লৈ যাবলৈ দিছে সঁচা মা সঁচাটো তই কিন্তু চুমকিৰ লগত নেখেলিবি হ'ব মা সঁচা ভিতৰলৈ যাম মাজনী খোৱা হেৰা শুনিছা পাপাই মোক মাতিছে তুমি খোৱা দে মাজনী মাইনা তই মুহত এটা বচোন মই কাম কৰো দেই তই বহি থাক মাইনা মালিকনীয়ে মোক মাতিছে মই তেল গৰম কৰিলো নহয় মই অফ কৰিলো না তেল গৰম হৈ গ'ল কিন্তু তই এইখিনিলে নাহিবি দেই নাহিবি কিন্তু এইখিনিলে মায়ে চেনিয়ে নিদিলে একদম মিঠা হোৱা নাই মানে চেনিয়ে লৈ মায়ে গাখীৰত চেনিয়ে নিদিলে মাইনা চেনি টেমাটো কৰিছে দেখিছা নেকি নাই দেখা মোক কেতিয়াও বেয়া পাই আছা নহয় তোমাৰ লগত মাত বোল কৰিলে মোক আকৌ বাহিৰলৈ পঠিয়াই দিব তেনেকুৱা একো নাই মই আছো নহয়
গৰম তেলখিনি যদি মোৰ গাত পৰা হয়। কি কোৱা মাজনী? তেনেকৈ ক'ব নাপায় নহয়। নাই মা, মই জাষ্ট কথাটোহে কৈছোঁ। তুমি মাইনা কিমান বেয়া পোৱা, কিন্তু মাইনাই আজি মোৰ জীৱনটো বচালে। মা, মাইনা ভাল হৈ যাব ন মা? মাজনী, মাইনা ভাল হৈ যাব, তুমি চিন্তাই নকৰিবা। দেউতাই ভাল ডক্টৰৰ ওচৰলৈ লৈ গৈছে নহয়, সোনকালে ঠিক হৈ যাব। পাপা, মাইনাহঁত ক'ত পাপা? ডক্টৰে কি ক'লে? সিহঁতক এডমিট কৰি দিলে নেকি? তাই বেছি কাপোৰৰ ওপৰতে তেল পৰাৰ কাৰণে বেছি ইনজিয়ৰ নহ'ল। ডক্টৰে মলম সানি বেণ্ডেজ কৰি দিছে। 2-3 দিনতে ঠিক হৈ যাব। এতিয়া সিহঁত ক'ত? সিহঁতক মই বাহিৰে বাহিৰে নমাই থৈ আহিছোঁ। সিহঁতৰ মইনা ভাল পালেই আনিবলৈ কৈছোঁ। আৰু খৰচা পাতি কেইটামান দিব লাগিছিলে। দি থৈ আহিছোঁ কেইটামান। পিছে তোমাৰ কথাবিলাক দেখোন আজি বেলেগ বেলেগ লাগিছে। চুমকিক চাই অকণমান মই ভাল হ'বলৈ শিকিছোঁ, আৰু অন্তৰখনো মই বহলাব শিকিছোঁ। আপুনি বহক, মই আপোনালৈ চাহ লৈ আহোঁ, আপুনি বহক। পাপা, মা, মাইনা ভাল পাইছা? নটেশ্বৰী, মাইনা এতিয়া সম্পূৰ্ণ ভাল পাইছেনে? বাইদেউ, তাই এতিয়া সম্পূৰ্ণ সুস্থ হৈছে, বেছি একো নাই। তেতিয়াহ'লে মই তাইৰ কাৰণে কিবা এটা আনি থৈছোঁ। হয়নে বাইদেউ? এতিয়াই লৈ আহিছোঁ। মানে ছাৰপ্ৰাইজ কি? মই মাইনাৰ কাৰণে কিবা এটা আনি থৈছোঁ, ৰ'বা, মই এতিয়াই লৈ আহিছোঁ। মাইনা, এইটো লোৱাচোন, তোমালৈ কিবা এটা গিফ্ট আনিছোঁ। লোৱা, লোৱা আকৌ, আহা, লোৱাচোন। বাইদেৱে মৰমতে দিছে, লোৱা। মই আন্দাজ মতেহে আনিছোঁ, তুমি পিন্ধি পেলাই চোৱাচোন। মই চাইছোঁ। এই ইউনিফৰ্মযোৰে তাই কি কৰিব বাইদেউ? নন্দেশ্বৰী, আজিৰ পৰা চুমকিৰ লগত মাইনাও স্কুললৈ যাব। বাইদেউ, এইবোৰ কি কৈছে আপুনি বাইদেউ? আজিৰ পৰা মাইনাৰ সমস্ত দায়িত্ব আমাৰ, আৰু তয়ো আমাৰ ঘৰৰ সদস্য হলি। সঁচানে? সঁচানে বাইদেউ? মই সপোন দেখা নাই তোৰ বাইদেউ। নহয় নন্দেশ্বৰী, সপোন নহয়, এয়া বাস্তৱ। মই তোৰ লগত বহুত অন্যায় কৰিলোঁ। খালি তই মোক বেয়া পাই নাথাকিবি নন্দেশ্বৰী। তেন্তে দেৰি কি হ'ল? যা নন্দেশ্বৰী তাক ইউনিফৰ্মটো পিন্ধাই আন, একেবাৰে এডমিশ্যনটো দিয়ে আহোঁ। মাজনী, মই তোক কাপোৰযোৰ পিন্ধাই দিম। সেয়া, আজি মনটো কিবা ভাল লাগিছে। মা, তুমি বহুত ভাল। মা, আই লাভ ইউ মা। মোক ধুনীয়া লাগিছেনে মা? মোৰ গোসানীজনী পৰীৰ নিচিনা লাগিছে। মই আজি স্কুল যাম, তুমি আকৌ কান্দিলে আছা ন? ড্ৰেছযোৰ পিন্ধাওঁতে ইমান সময় লাগিছেনে? এই দেখোন ড্ৰামা চলি আছে। বল বল, সোনকালে স্কুল যাব লাগে না। বল 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 বল। আজি স্কুলৰ পৰা আহোঁতে কি খাম জানো নাজানো? আইচক্ৰীম।